তো আজি আমি গৈ আছো ৱৰ্ল্ডছ লাৰ্জেষ্ট টেম্পল মহামৃত্যুঞ্জয় মন্দিৰ বহুতে হয়তো শুনিছে নামটো এতিয়ালৈকে সো আমি তাত গৈ আছো সো বলক যদিও বন্ধ আমি দেখাম বাহিৰৰ পৰা কি কি চাকিও দিব পাৰি তাত সো বলক বেছি দেৰি নকৰি আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আমাৰ তাত এগৰাকী ফ্ৰেণ্ডো আছে তেওঁকো লগ কৰিম আৰু বহুত কিবা কিবি যি হয় আৰু বাটত দেখিমেই সো বলক আজি আমাৰ ব্লগ ষ্টাৰ্ট কৰোঁ বলক আমি স্টার্ট করব হ্যাঁ তো বলক একেবারে নগাঁও পালে গৈ লগ হম আৰু আমি এখন টাকা এই মন্দিৰ পাইছোহি আৰু আমি মজাছে এতিয়া পাই যাম আৰু এই মন্দিৰ ভাগ বহু দিনৰ আগৰ পৰাই বনোৱা হৈছিলে ইয়াত আগৰ এভাগ যি ভাগ মন্দিৰ আছিলে সেই ভাগ বৰ্তমান ভাঙি পেলোৱা হৈছে নতুনকৈ বনোৱা হৈছে আপোনালোকে দেখিব পাবহি এতিয়া আগৰ মন্দিৰ ভাগ থাকোঁতেও আহিছিলোঁ বা নতুন হওঁতে এতিয়া যিহেতু ক'ভিডৰ কাৰণে বন্ধ আছে আহক এতিয়া খুলি দিছে বাৰু সকলো চ' বাহিৰৰ পৰাই আপোনালোকে চাকি দিব পাৰিব কিন্তু ভিতৰত তেনেকৈ খুলি দিয়া নাই যাবলৈ ভক্তৰ হ'বৰ কাৰণে চ' বাহিৰতে আমি চাকি দিম আৰু আপোনালোকক দেখাম এতিয়াও ভিৰ হৈ আছে চাগে আজি মোৰ মতে চ' আপোনালোকে বলকচোন চাওঁ কিমান ভিৰ আছে আজি দিব পাৰোঁ নাই ঠিকে থাকে লাইনত আৰু ৰাস্তা ভাগৰো কাম চলি আছে মন্দিৰ ভাগ সন্মুখত দেখিব পাইছে বহুত আজিও ভিৰ বাৰু বহুত বলক এই ৰাস্তাও বনাই আছে মাজে মাজে বহুত দূৰৰ পৰা এনেকুৱা এটা মন্দিৰ মানে আঁতৰৰ পৰাই দেখিলে মনটো একদম শান্তি লাগি যায় ইয়াত আগতেও আহোঁ এতিয়া মন্দিৰ ভাগ যেতিয়াৰ পৰা কমপ্লিট হৈছে ভাল লাগিছে বলক আজিও বহুত ভিৰ মন্দিৰ ভাগত সকলোৱে সোমবাৰ যিহেতু সকলোৱে চাকি তাকি দিব আহিছে গাড়ীখন ইয়াতে ৰখাই থওঁ বাৰু গাড়ীখন আমি পাৰ্ক কৰোঁ তাৰপিছত বলক আমাৰ লগৰ এগৰাকী আছে তেওঁলোকৰ ৰওঁ আৰু আমি চাকি কিনো বলক মোৰ ঘৰৰ পৰা অনা নাই এই ভাগেই মন্দিৰ হয়
বহুত ভিৰ হৈ আছে বাৰু এতিয়াও আৰু ভিতৰত সোমাব দিয়া নাই যিহেতু আপোনালোকক বাহিৰৰ পৰাই দেখাইছোঁ চাকি দিম আমি সেয়া দেখাম বাৰু আপোনালোকক এইভাগে মন্দিৰ ইয়াতো ভিৰ অলপ আছে ইয়াত দেখিব গৈছে লাইনে লাইন এটা লাইন প্ৰসাদৰ এটা লাইনত আপুনি সোমাই পেলাই চাকি দিব পাৰিব লেফ্ট চাইডে বাওঁহাতে আৰু সন্মুখত মন্দিৰ ভাগ আছে দেখিয়ে কিবা এটা শান্তি লাগে যে ইয়াৰ পৰা মন্দিৰৰ দৰ্শনটো খুবেই ধুনীয়া ইয়াতে পূজা চাকি দিব পাৰি চ' ইয়াৰ পৰাই সেৱা জনাইছোঁ কৃষ্ণ আমি ইয়াত চাকি জ্বলাওঁ এতিয়া জ্বলাই পেলাই আমি ইফালে প্ৰসাদ লওঁ আৰু বলক আপোনালোকক বাকীখিনি দেখাওঁ বহুত ভিৰ বাপৰে ইয়াৰ মাজতে যেন তেন মই ল'লোঁ ফুট আৰু আপোনালোকে ইয়াত সকলোৱে চাওক ইয়াত প্ৰসাদ দিয়ে আৰু আমি ইয়াৰ পৰা চাই ভাল লাগিছে মন্দিৰ ভাগ ইয়াৰ পৰা ওলাই দিওঁ বলক বহুত ভিৰ ছাইড দিব ছাইড আমাৰ ফ্ৰেণ্ড কংকনা হাই বলা বলা আমাৰ লগৰ আমি কংকনাৰ ঘৰত আহি পালোহি তেওঁলোকে পথাৰ চাব আহিছোঁ আমি মঞ্চত আপোনালোকেও আহিব পাৰে বৰশী বাবলৈ আহিলে কেতিয়াবা বৰশী বাইছানে তুমি ইয়াত বঢ়িয়া ঠিক আছে আপোনালোকে আজি মৃত্যুঞ্জয় মন্দিৰ দেখিলে চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব এতিয়া আমি আছোঁ আমাৰ লগৰ কংকনাৰ ঘৰত এয়া আমি বৰশী বোৱা চাব আহিছিলোঁ কিন্তু বৰশী নাই বৰ্তমান বাবলৈ নহ'লে আপোনালোকক দেখালোঁ হয় চ' ঠিক আছে আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'ত নিশ্চয় লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি দিব চ' বাই বাই আজিলৈ এয়া ঘৰ আহি আছিলোঁ উভতাৰ সময়ত দেখিলোঁ এয়া আমাৰ হাতী বাবা চ' হাতী বাবা দেখিলে দিনটো সদায় ভালেই যায় কৃষ্ণ ভাল লাগিল আজি তেতিয়াহ'লে বলক ভিডিঅ'টো ইমানতে শেষ কৰোঁ আপোনালোকক লগ পাম আকৌ নেক্সট ভ্লগত চ' আজিলৈ বাই বাই